Timukkan. Hau. Ora, shooting hoy, চলি আছে hoy, নারকেল রাখো। হেন্দাল মানে আমার জারা এই মই যাব ওলাইছো আৰু বেছি টাইম নকৰো মই যাই আছো আৰু হা টেনচন নকৰিবা মই ইমিডিয়েট যাই লম তুমি পইচাটো ৰেডি ৰাখা হা বিৰাট প্ৰব্লেম এই ইমান গৰম নহয় মানে এই জাৰা ক'ত হ'ল এই জাৰা মালি জাৰা মালি এই হেৰি কৰাচোন মোৰ কাৰণে পানী এগিলাচ লৈ আহা বিৰাট গৰম ঠাণ্ডা পানী লৈ আহিবা দেই মালি পানী ননসেন্স এনেকে পানী লৈ আহে নেকি মই কিবা বস্তু খুজিলি আজি ইফালে কেনেকে আনবি জানা নাজানো এনেকে ট্ৰেখন লবি লৈ ট্ৰেখনৰ ওপৰত বহি দিবি দি ফেলে বস্তুটো কেনেকে লৈ দিম মততে বুঝছা মই কিবা বস্তু খুজিলি সেনেকে লৈ দিবি হ'ব যা নেক্সট টাইম লৈ যা বুজি পাইছে তে মালি জানা বস্তু ৰাখিলো মই জানা নহয় একদম জাৰাই জানা আধানমান পিছত কষ্ট দেখিছো আজি যাবই লাগিব জলদি এ তেৰি মোৰ চেন্ডেলযোৰ পিন্ধা নাই জানা ঐ জানা মালি আই মোৰ চেন্ডেলযোৰ লৈ আছোন সোনকালে মই যাব লাগে সেন্ডেল দু তো চেন্ডেলযোৰ ট্ৰেক লৈ আহিছা আও হিন্দাস না নিয়ে বলি এনেকে ট্ৰেখন লবি লৈ ট্ৰেখনৰ ওপৰত বহি দিবি দি ফেলে বস্তুটো কেনেকে লৈ দিম মততে বুঝছা মই কিবা বস্তু খুজিলি সেনেকে লৈ দিবি হ'ব যা নেক্সট টাইম লৈ তই জানা না জানাই জানা আজিৰ পৰা তই আমাৰ ঘৰত কাম কৰিব নালাগে যা যা শিখৰ খাবি পইচা লগত আনছা 5 টাকা মান এটা আছে 5 টাকা আনছা ময়ো ঘৰৰ পৰা অলাংতে 5 টাকা এটা হৰা আছে হৰা 10 টাকা হৈ গ'ল আৰু এক দুটা হল ফকতীয়া মাল জো শিখৰ খা Buriya ganol siwoy. Akan hotelot kital ni masingke. Mori huda katansu. Ite খাওয়া লাগিলে গানটো শুনি শুনি কিন্তু মস্ত এটা গৰম কি বহিবা পাৰি এই লম্পেনটো খুলি লওঁ কালিকে গাল দিলে পারবো নাকি কি হয় হব বঢ়িয়া গান আছে কে খাই ভাল ভাত কেটা সুদা ভাত ঘণ্টা বেলেগে উলাই দিছে সুদা কি কৰি আছা তই ইয়াত হা ওদা আপুনি মালিক বোধ হয় মই মালিক মানে মই সুদা ভাত কেটা আনিছিলো আপোনালোকে কি এনে আঞ্জা মানিছে ধুনীয়া গান হলছি একদম বঢ়িয়া গান হলছি মই সেইকাৰণে গনটো শুনি শুনি খাই আছো ভাত কেটা আমাৰ তলে গন লবি আমাৰ এতে ভাত খাবি পইচা দি কি জানো ওরে পয়সা নাই ও পইচা নাই যদি কলো ইয়াত ওরে কেন করে দিও ভাত কেটা খাওয়া দিও দা আন্টি ভাত কেটা খাওয়া দিও পইচা দি মোর তলে গলো পইচা দি না দিও ওরে না রাখছ না কসি কি দাও তো ও সাওদা কি হইছে ও মই আইছিলো হুদা ভাত কেটা লই দাদা না হোটেলত কিবা বহিরা আঞ্জা রাঞ্চি বুঢ়িয়া তেল নিল নলছি মই হুদা ভাত কেটা এই হুই হুই খাই আছো ও দাদা গুলো পয়সা লাগে এটা সা মোর তলে গন ললে খাবো আর মোকে পয়সা দে এই রাম বৰ বিপদত পড়লু ৰখচোন দাদা দিব বটে পয়সা তই ইয়াৰ খাটো নাই গন্ধ বেউনছা গন্ধ বেউনছা আৰু হেৰি ৰখচোন তই চাই দছ আর তোর খাটো নাই গন্ধ বেউনছি খা না হলি গন্ধ তলছি ৰখচোন পয়সা এডক লাগে পয়সা লাগে শুনলি না কাম তো শুনছা তুই গেল না এতিয়া ৰ হেৰি তই মানছা না এনেকে হলি মানছা তই মানছা না মই নামানো তই নামানা এটা নহলে কাম কৰ আজি তই কেইদিনমানৰ কাৰণে ই তোৰ হোটেলত কাম কৰবি হ'ব মই এনেও চাকৰি আছিলো মোক উলিয়াই দিছি মালিক এটাই দে নহলে তই আজি ই হোটেলত থাক যা Untung santai tak malu hari musik kata pada suhu पुत्र खाना बना होगा क्या ये ओ bani mu amon jami manu suno o pati bo so bo क्या क्या होगा चिकन विकन होगा होगा पाजी अपनी चिकन खाबो अपनी सुई खाबो ने सुई खाले 50 টাকা
আৰু যেতিয়া আপুনি চবে খায় 100 টকা কিউ না মানে আপুনি চুই খালে মাংসটো ৰৈ যায় হাড্ডি চাড্ডি আমি ধুই মিলি আকৌ বনাওঁ আৰু কাষ্টমাৰক দিওঁ আৰু যদি আপুনি চবে খায় নাই আকৌ বেয়া বনাম সেইকাৰণে দাম বেছি चिकन नहीं चाहिए भेजी दे दो पुत्र দালি হতে হ'ব हाँ पुत्र ঠিক আছে মিঠালৰ আঞ্জাৰ জবৰদস্ত মাছ अरे ठीक है আনি আছো, पुत्र আনি আছো। ठीक है আখুদমান পিছত অ' বাজি ये क्या क्या है पुत्र এই মিঠালৰ আঞ্জা দিছো ओ मीठा लो पानी लाओ ওচ কিবা ৰিক্সাতে নি দিছো দেই हाँ हाँ ठीक है पुत्र ठीक है দেখা কিবা লাগলি কবি দেই ठीक है यार क्या बनाया इतना मिर्ची है पानी भी नहीं है अरे पुत्र पानी लाओ ধেত তেৰি তিঠানৰ পেৰে কৈ আছো মিঠালাও বোলে আৰু সি পানী লাও বুলি কয় অ' বাজি সেই মিঠালাও अरे पुत्र इसकी बात नहीं कर रहा हूँ बहुत मिर्ची लगी है पानी लाओ पानी ধেত তেৰি এখন বেপাৰো ঠিক নহয় হা কি মানুহ পাওঁ সেই ৰঙালাও বুলি কৈ আছো অ' বাজি সেই ৰঙালাও মানে মিঠালাও अरे हिंदी भी नहीं समझते यार पानी लाओ वाटर ৱাটাৰো কয় ৱাটাৰ কি ৱাটাৰ অ' বাজি সেইটো আইটেম চলা নাই दादा देखो न বাপুচোন হোটেলত কাম কৰি আছা না এতিয়াও এই ওলাই আহিলো মোৰ কিয়া অললি ভাই কি কবি ভাত চাত নিদিও ই ইমান দেৰি হৈছে মোৰ ভোক লাগি যায় ইনকামে বাদ দেই একেবাৰে সেই দুপৰীয়া 2টা বাজি যায় আৰু ভাত নাই আৰু ৰাতি ভোক লাগি যায় ৰাতি একেবাৰে সেই 10টা বাজে হয় নেকি ভোক লাগি যায় মই ওলাইছো তই মতক কাম কৰিবি না কৰিম তোক মই এই ৰাতিপুৱা বাদ দিম এই দুপৰীয়া বাদ দিম এই ৰাতি বাদ দিম ইমান পটাকটা বাদ দিবি মই কৰিম কি কাম ঐ শুনচোন তই থাপে দিয়াবা জানা না এনেকে জানো জানা? পাৰবি কি কাম বা এনকে দিলি হ'ল ইয়াৰ লগে লগে 10 টকা 20 টকা পাবি তাৰমানে কিন্তু তই দোকানে যাব লাগব তাৰমানে জিৰা হ'ব লাগব হিচিৰা আছে জগা চৰা আকৌ না জগা সিমান চিন্তা কৰিব নালাগে সিমান জগাত 2 টক দি দিম দিবি পাৰবি না মই পাৰিম অৰে দে দেখলি না ইয়াৰ আইছি না ইয়াৰ পাৰবো তই পাৰবি মই যা পাৰিম যা, যা।